554তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি কোটালগুছি বৰগীতলা কীৰ্তন মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উক্ত অনুষ্ঠানত ৰাতিপুৱা 7 বজাত ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। ৰাতিপুৱা 8:30 বজাত বন্তি প্ৰজ্বলন কৰা হয়। ৰাতিপুৱা 8:30 বজাত বৃক্ষৰোপণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা 10 বজাত আয়তীসকলৰ নাম প্ৰসংগ কৰা হয়। ৰাতিপুৱা 11 বজাত পুৰুষসকলৰ নাম প্ৰসংগ কৰা হয়। বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় আৰু পুৰুষসকলৰ নাম প্ৰসংগৰ পিছতে কৃতিত্ববৰ সৌৰভ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান কৰা হ'ব আৰু আবেলি 5 বজাত বন্তি প্ৰজ্বলন কৰা হ'ব আৰু নিশা 9 বজাত নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব। পাঠকদ্বয় মাননীয় মণ্টু দাস, পশ্চিম নখতি, তৰুণ কাকতি, দৰং, বৰবৰী।